Hey guys, namaskar. Moi Sima Saikia Assam channel tour an eta video লৈ স্বাগতম জনাইছো। আসলতে কি হল কালি দিনটো পুরা রোদ মানে আৰু ৰাতিলৈ মানে দবাপিটা বৰষুণ আৰু তাৰ ফলত কাৰেণ্টটো কাটি দিলে আৰু ইমানে অশান্তি লাগিল শুবলৈ মানে দিনত যিখিনি ৰ'দ দিয়া মানে গৰম ভাৱটো ভিতৰত সোমাইয়ে থাকিলে নহয় জানো আৰু ইমানে গোপনি মাৰি আছে ৰাতি মানে বহুত অশান্তি পালো শুবলৈ টোপনি ক্ষতি হৈ গ'লগে আৰু साला ये दुख का खत्म नहीं होता बे আৰু ছোৱালীজনীও ৰাতি চটফটাই আছে বেছি দিয়া একদম কিবা লাগি গ'ল আৰু মানে আজি ইয়াত নতুন বস্তু লৈ সেইটো কাৰণে আজি এটা মানে নতুন বস্তু লৈ আহিলে ভিডিঅ'টাকে আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমান এতিয়া ষ্টাৰ্ট কৰি দিছোঁ আপোনাৰ ভিডিঅ'টো বেছি মিনিটৰ নহয় আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো শেষলৈকে চাই দিব বুলি আশা কৰিলোঁ আৰু যদি ভাল লাগে চাই তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব বলক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ अबे जल्दी बोल कल सुबह पनवेल निकल হয় মই প্ৰথমতে কৈছোঁ যে কালি যে দিনটো ইমান ৰ'দ কেইবাদিনো বৰষুণ হোৱাৰ ফলত এনে ৰ'দ দিলে কেনেকুৱা লাগে আপোনালোকে জানেই চ' ইমানেই গৰম পৰিলে দিনটো আৰু ৰাতি মানে বৰষুণ জাক দি দিলে আৰু গৰম ভাৱটোৰ ভিতৰত যেতিয়া সোমাই থাকিলে আৰু ইমানেই মানে অশান্তি লাগিলে শুবলৈ ৰাতি ছোৱালীজনী চটফটাই আছে আৰু শুব পৰা নাই চ' আজি মানে কি কৰিলে দেউতাকে ছোৱালীজনীলৈ বেয়া লাগি আৰু সেইটো কাৰণে ইনভাৰ্টাৰ এটা লৈ আহিলে আপোনালোকক কেনেকুৱা ল'লে কি কৰিলে অলপমান দেখাবলৈ চেষ্টা কৰিম প্ৰতিটো কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰি আহিছোঁ যেতিয়া এইটো দেখাই দিওঁ বুলি আজি ভিডিঅ'টো লৈ আহিলোঁ আৰু সেইটো কাৰণে প্ৰতিদিনে আপোনালোকৰ লগত তাৰমানে এটা ভিডিঅ' দিবলৈ মন যায় কেতিয়াবা সময় নাপাওঁ আৰু দিবলৈ কোনো কণ্টেণ্ট বিচাৰি নাপাওঁ যিহেতু আজি এতিয়া মই দেখুৱাই দিম কেনেকুৱা বস্তু কেনেকুৱা আনিলে ইনভাৰ্টাৰটো চ' কাৰেণ্টটো আজি ৰাতিপুৱা আহিছে ৰাতিপুৱা 9মান বজাত আহিলে আৰু মোবাইল একদম ছুইচ অফ হৈ হৈ আছিলে এতিয়া অলপ চাৰ্জটো লগোৱা হৈছে আৰু বলক তেতিয়াহ'লে দেৰি নকৰি দেখাই দিওঁ আপোনালোকক এইফালে দেখিলে এতিয়া মানে দোকানত লৈ থৈ অহাৰ পিছত এতিয়া বেটাৰী ৰিক্সা এখনে এনেদৰে ঘৰত থৈ গ'লি আৰু মানে এইটো পাতিটো পাৰি পেলাই থোৱা আছে উল্টাই মানে ৰাতি ঢেলাই পাৰি গোটেইখিনি শোৱা হ'ল গোটেই তিনিটাই এই পকাতে ঢেলাই পাৰি শুলোঁ সেইটো কাৰণে পাতিটো এনেকৈ চুপাৰতে তুলি থোৱা আছে এইফালে দেখিছে আৰু এইফালে বেটাৰী আছে এইটো দেখিছে এইটো বেটাৰীটো অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু আপোনালোকৰ লগত প্ৰতিটো কথা শ্বেয়াৰ কৰি আহোঁ আৰু ভাবিলোঁ ৰেগুলাৰ এটা ভিডিঅ' দিলে মনটোৱে ভাল লাগে আপোনালোকৰ লৈ শ্বেয়াৰ কৰিলে চ' আজি বুলি ভাবিলোঁ কি দেখাম একো ভাবি নাপাই ভাবিলোঁ বস্তুটো আহি গ'ল আপোনালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ এইটোৱে হৈছে আৰু ইয়াত এইখিনি ৱাৰ আছে ৱাৰছৰ কিবাকিবি এইখিনি দেখিছে আৰু মানে বিচনা কাপোৰখন এইখন বিচনাত পাৰি থোৱা বিচনা কাপোৰখন মানে হেৰি হ'ল বতৰটো ডাৱৰীয়া যিহেতু কালি মানে পাতি পাৰি শোৱা হ'ল সেইটো কাৰণে মানে ইয়াৰ বেড কভাৰটো উঠাই লৈছিলোঁ আৰু এতিয়ালৈকে হোৱাই নাই ৰ'দত ধুই মেলি ৰ'দত দি থোৱা আছে চ' এনেকৈ থৈ দিছোঁ আৰু লেতেৰা পেতেৰাকৈ দেই এই দেখিছে এইটোৱে আৰু এইটো হৈছে বেটাৰীটো আৰু ইফালে চুপাৰটোত আছে এইটো এইকেইটা বস্তুৱে আৰু বৰ্ড চুটবিলাক আছে সেইবিলাক দোকানত আছে আৰু মানুহ আহিলেই লগোৱা হ'ব আৰু এতিয়া বিশেষকৈ এতিয়া কাৰেণ্টটো আছে আৰু লাহে লগাব আৰু ইমানেই আৰু আজি দেখাবলগীয়া বিশেষ একো নাই ভিডিঅ'টোত বুলি ভাবিলোঁ এইটোৱে দেখাই দিওঁ আৰু কেনেকুৱা ধৰণৰ আনিলোঁ মই ভবাই নাছিলোঁ পটককৈ এনেদৰে লৈ আহিব বুলি আচলতে কি হ'ল কালি মানে ছোৱালীজনীৰ অৱস্থা দেখি একদম বাপেক দেউতাকৰ বেয়া লাগিল আৰু মানে স্কুলৰ পৰা আমাক আনি তাই পৰীক্ষা আছিলে স্কুলৰ পৰা আনি মানে হেৰি হ'ল মানে স্কুলৰ পৰা আনি লগালগ থৈছে আৰু গৈছে সেইটো কাৰণে মই গমো নাপাওঁ আহি পোৱাৰ পিছতহে বৰ্ডখিনি লৈ আহিছে বৰ্ডখিনি কেলৈ আনিছা লগতে পকৰীখিনিমান আনি উলিয়াইছেই পকৰী চকৰি খালোঁ তাৰপৰা কিবা আনিবা নেকি নাই কোৱা নাই কিন্তু যেতিয়া বেটাৰী গাড়ীখন আহিছে তেতিয়াহে মই গম পাইছোঁ আৰু ভিডিঅ'টো
দেখিলে নিশ্চয় কেনেকুৱা কি অনা হ'ল সো আজিলৈ ইমানেই আৰু নহয় জানো নাও তাৰমানে এতিয়া বিশেষ এতিয়া আৰম্ভ কৰিবলৈ একো নাই খোৱাবখিনি আছে দীঘলকৈ ভ্লগ চিষ্টেমৰ কৰিবলৈ গ'লে কামটো দেৰি হৈ যায় ছোৱালীজনী শুৱাই লওঁতেই খোৱাবখিনি যোগাৰ কৰি লোৱা হয় সো এতিয়া খোৱাবখিনি যোগাৰ কৰি লওঁ লৈ পেলাই তাই আকৌ উঠিলে দিগদাৰ হৈ যায় যে তাইৰ কাৰণে খোৱাবখিনি যোগাৰ কৰি লোৱাৰ পিছত আজৰি হোৱাৰ পিছতহে আৰু বাকী কামখিনি কৰিব পাৰিম সেইটো কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ সো আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ ইমানেই ভিডিঅ'টো নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আজিলৈ ইমানেই গাইজ আৰু দিনবোৰ যেন ভালে ভালে যায় তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই গাইজ